পৰীক্ষালৈ 2 মাহ আছে কালি মই 6 ঘণ্টাকৈ পঢ়িম দিয়া পৰীক্ষালৈ 1 মাহ আছেই কালিৰ পৰা মই 7 ঘণ্টাকৈ পঢ়িম পৰীক্ষালৈ 2 সপ্তাহ আছে কালিৰ পৰা মই 10 ঘণ্টাকৈ পঢ়িম পৰীক্ষালৈ মাত্ৰ 1 সপ্তাহ আছে কি কৰোঁ এই কমন কেইটাকে পঢ়ি যাওঁ ভালকৈ পঢ়িম হৈ যাব আৰু অৱশেষত পৰীক্ষা আহিল চ' ল'ৰাজনে পৰীক্ষা কি দিলে আপোনালোকক নকওঁৱে আৰু দিয়ক আপোনালোকে নিশ্চয় বুজি পাইছে চ' কালিৰ বাবে যদি আমি কাম পেলাই থৈ দিওঁ তেতিয়াহ'লে কালি হৈয়ে থাকিব গতিকে আমি সময়ৰ কাম সময়ত কৰিব লাগে আজিৰ কামটো যিহেতু কালিলৈ যদি আমি থৈ দিওঁ তেতিয়াহ'লে সেইটো আমাৰ কাৰণে এটা বোজা হৈ পৰিব আমি সময়ৰ কাম যদি সময়ত কৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা নিশ্চয় সুফল পাম গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এইটোৱে মেছেজ দিয়া হ'ল যে সময়ৰ কাম সময়ত কৰাটো উচিত ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব